Hey guys, welcome to my YouTube channel. তো আজি হবা হৈছে মাতুৰি ৰাস। তো আজি যাম ৰাস চাবলৈ। তো এতিয়া বৰ্তমান পৰা ধুনীয়াকৈ ওলাই ল'লোঁ ৰাতি। তো এইপিনে একদম জেকেট পিন্ধি ল'লোঁ, টুপি লগাই লৈছোঁ নিয়ৰৰ পৰা বাচিবলৈ। তাৰপাছত এতিয়া গৈ আছোঁ লগৰকেইটাৰ লগত ৰাস চাবলৈ। মানে ৰাস নাচাওঁ আজি ৰাসৰ বজাৰ চাম আৰু মানে যাম 5টাই মানত ৰাস চাবলৈ। তো কমলা বুলি ভাবি থৈছোঁ। এনেকৈ জেগা আছে কিছুমান ভাল ভাল জেগা, সকলোকে দেখাম। আৰু সেইফালে দেখিছোঁ আমাৰ দাদা ওলাই আছে বৰ্তমান। সেই মানে অলপ ৰাতিটো প্ৰব্লেম হৈছে, মানে আন্ধাৰ হৈছে জেগাটো। মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। তো এতিয়া গৈ আছোঁ, লগৰ আহি আছে 5টামান। তো আজি চাইকেল লৈ যাম। তো চাইকেল মজা লাগিব। তো বলক দেৰি নকৰি আজি ব্লগটো ষ্টাৰ্ট। তো এইফালে দেখিছে আমাৰ তপন ভাই আহি গ'ল। তপন ভাই হাতত দি দিয়া ৰাসত। আৰু সেইফালে দেৱাশিষ পঢ়াইছে অংকুৰ। তাৰপিছত এইফালে অমিত দেখা দিয়ে। তো ফাইনালি গাইছ আমি যাম এতিয়া তো এইফালে পৰা ধুনীয়াকৈ যাবলৈ ৰেডি। তো এইফালে দেখিছোঁ চাইকেল লৈছোঁ 6টা ল'ৰা 3খন চাইকেল। তো চাইকেলকেইখন থ'ম এঠাইত, আমি খোজকাঢ়িম পূৰা ধুনীয়াকৈ। তাৰপিছত এইফালে ধুনীয়াকৈ চাইকেলৰ পাম্প নাই, তো বৰ্তমান পাম্প দি লওঁ অলপ। তাৰপিছত এইফালেতো নট নাই। তো মানে কথাটো কি হৈছে যে গোটেইকেইটাৰ ভিতৰত চবতে পাতল ময়ে, সেইকাৰণে নট নাইকিয়াকৈ ইয়াত মই উঠিম। মাজুলী ৰাসলৈ। আৰু গাইছ ইয়াতে হৈছে পূৰা একদম ধুনীয়া এখন বাণিজ্য মেলা। তো ইয়াতে সোমাই ল'লোঁ। তো বোলে ভিতৰত অকণমান চাই লওঁগৈ কি হয়। তাৰপিছত আমি গৈ আছোঁ উত্তৰ-কমলাবাৰী সত্ৰ। ডাইৰেক্ট মেলা এখন মেলা হৈ আছে, তো ৰাস বুলি। এইফালে ধুনীয়া পূৰা জুৱেলাৰী। তাৰপিছত এইফালে একদম পূৰা ধুনীয়া ওলাইছে কিবা কিবি। তাৰপিছত এইফালে আমাৰ এইটো দিব তাক দেখাব লাগে। তাৰপিছত আমাৰ এইফালে অংকুৰ ভাই লৈছে এটা টুপি, কেপ কিনিছে। সেইটো কেপটো চাই আছে, কিনিছে এটাই কিন্তু জুখিছে 4টাই। তো এতিয়া বৰ্তমান আমি পালোহি দৰিয়া ব্ৰীজ। আৰু চাওক দৰিয়া ব্ৰীজ কি ধুনীয়াকৈ তো সজাই তোলা হৈছে, একদম চাওক। ফাইনেলি আহি পাই গ'লোঁ উত্তৰ-কমলাবাৰী সত্ৰ। তো আগত চাইকেলখন থৈ ল'লোঁ। তাৰপিছত এতিয়া বিনাছে আহি আছোঁ, দেখিছে আপোনালোকে উত্তৰ-কমলাবাৰী সত্ৰ। তাত দলং পায় সত্ৰলৈ যোৱাৰ আগত। তো দলংখনৰ আগত ধুনীয়াকৈ লাইট লগাই দি আছে, তো নিচে সেইফালে। তো এইফালে মোৰ লগৰকেইটা আহি আছে আগত। তো এইফালে দেখিছে অমলান আহিছে অলপ আপগ্ৰেড। তো আমাৰ টিমটো অলপ আপগ্ৰেড কৰা হ'ল। দেৱাশিষ আহিছিলে, দেৱাশিষ কিবা কামত ঘৰত যাবলগীয়া হ'ল। তো দেৱাশিষৰ ঠাই আহি গ'ল অমলান। সেইটো ভাই তুমি চিট নাছিলে আজি, মানে তোমাক চবেই পাহৰি গৈছিলে নহয়। কি কয় ইয়াৰ ওপৰত আমাৰ দোস্তি কিতাপত কি কয়? ইয়াৰ দোস্তি হাৰামখোৰ ফটো মাৰিছে আহি পালোঁ উত্তৰ-কমলাবাৰী সত্ৰ। তো ইয়াতে দেখিছে বহুত মানুহ সত্ৰতে। তো ইয়াতে দেখিছে কিমান মানুহ। ইয়াতে পুখুৰী, তো এইটো পুখুৰী এটা। তাৰপিছত সেই তাতে ফ্ৰী ৰাস দেখায় মানে ইয়াতে। তো ইয়াতে আহি এটা কাৰণে ভাল লাগে যে ইয়াত ফ্ৰী ৰাস হয়। তো সম্পূৰ্ণ ফ্ৰীকৈ আপোনালোকে চাব পাৰিব। তাত এটা কথা হৈছে যে এই তাত যিবোৰ ৰাস হয় না, তাত চব ছোৱালী ল'ৰা এনেকৈ মিক্স কৰি ৰাস মানে কি কয়, ইয়াত অকল ল'ৰা। তো গোপী ল'ৰাই নাচে, চব ল'ৰাই মানে, ছোৱালীয়ে কোনো পাৰ্মিশ্যন নাই মানে সত্ৰ। তো সেইফালে দেখিছে পুৰা ধুনীয়াকৈ এইফালে কেমেৰাত দেখাই আছে, পৰ্দাত মানুহকে বহিছে। তো আৰু উত্তৰ-কমলাবাৰী সত্ৰ কি হয়, মানুহে বেছিকৈ চাবলৈ আহে পুখুৰীটো। তো পুখুৰীটো বহুত ধুনীয়াকৈ সজাই তোলা হয়। তো সেইটো পুখুৰীটো চাবলৈ আহে সকলোৱে। তো এইটো চব পুখুৰীটো। তো পুখুৰীটো অলপ মই দেখাই চাবচোন। তো এতিয়া আমাৰ গেং তাৰ পৰা আহি গ'লোঁ চাই মেলি। তো উত্তৰ-কমলাবাৰী সত্ৰ তাত কি হয় মানে, যেতিয়া পুখুৰীটো দেখিছে তাৰ কাষত যিটো হল, মানে হলটোত মানে কি হয় পুখুৰীত কিছুমান দৃশ্য দেখায়। ধৰক কালিয়া দমন এনেকৈ ধৰক কিবা কিবি মানে দৃশ্য তাত দেখায় পুখুৰীটোত, আৰু কিছুমান দৃশ্য সেই হলটোত দেখায়। তো তাত সম্পূৰ্ণ ফ্ৰী। তাত আৰু কোনো ধৰণৰ ছোৱালী এটা ভাওনা, সকলো ল'ৰা গোপী চুপি মানে চব ল'ৰা, ৰাধা-চাধা চব ল'ৰাই নাচে। তো মানে তাৰ ৰাসখন অলপ বেলেগতকৈ বেলেগ হয়। তো সত্ৰ গোটেই হেৰিটো আছে মানে তাত। তো সেয়াই। আৰু এটা কথা ক'ব তপন, তাত যে চব ল'ৰাই লয় ন ভাও, ছোৱালীটো একো নলয়। তোক যদি ৰাধা দি দিওঁ কেনেকুৱা লাগিব? অকণমান দেখাই দিবা নেকি কেনেকুৱা লাগিব? দেখাই নিদিয়া? অঁ, কিন্তু তোক মজা লাগিব। কিন্তু লগাত কিন্তু বহুত ধুনীয়া লাগিব। অঁ, ল'ৰাটো ধুনীয়া লাগিব, কৃষ্ণটো ধুনীয়া লাগিব। অ'কে।
তোমাৰ কাৰণে অহা বেলিলে কৃষ্ণ চাম ঠিক আছে And এইফালেতো একদম পূৰা আমাৰ অমিত ভাই আৰু অমিত ভাই এটা এটাও দিছোঁ তোক উত্তৰ কমলি সত্ৰ চব ল'ৰাই লয় ভাও তোৰ ছোৱালী একো নলয় এনে তোক কি দিলে ভাল হ'ব বাৰু তোৰ ৰাধাটো দিলে কেনেকুৱা লাগিব নহ'লে দৈব্য কি কেনেকুৱা লাগিব মোৰ ৰাধা ল'লে মানে মোৰ লাষ্টত কৃষ্ণক বিয়া পাতিব লাগিব কৃষ্ণই বিয়া পাতিবই লাগিব লাগিবই নি বাধ্যতামূলক মানে কৃষ্ণ মৰি গ'লে এবাৰ অ'কে কৃষ্ণ য'ত আছে না সোনকালে মানে জল্দি ইয়াৰ লগত প্ৰেম নকৰিব মানে দিয়ক অকণমান ধেমালি কৰিলোঁ বাই বাই কিবা এটা খাই লওঁ আৰু সামৰিলোঁ